তো নমস্কাৰ মই সেকেন্ড ফেমিলি আহি গেলো এটা মই নতুন ভিডিঅ' লৈ। তো আজি এটা হ'ব ধমাকা পাৰ্টি, মানে আজি আপোনালোকে থাম্বনেইল আৰু টাইটেল চাই চাগে গমেই পাইছি যে আজি আমাৰ বৌৰ বাৰ্থডে, সৰুটো বৌৰ আজি বাৰ্থডে। তো আজি গধূলি হ'ব ধমাকা পাৰ্টি। মই ভাবিলোঁ আজি পুৱাতে ভিডিঅ'টো বনাই থওঁ, মানে আৰু গধূলি বা এখিনি ক টাইম হয় না নহয়, তো সেইকাৰণে আৰু বনাই থৈ দিলোঁ এখিনি। তো বাকী চাই থাকক গধূলিক লগি কি ধমাকা পাৰ্টি হয়। আৰু ৰ'ব মোৰ গিফ্টটো দেখি আছোঁ ৰ'ব আপোনালোকক, মানে গিফ্টটো দেখা নাপাবই, কিন্তু গিফ্টটোৰ পেকিং চেকিং কৰি থৈ দিছোঁ না, সেইখিনি বস্তু দেখি আছোঁ আপোনালোকক। বলক মোৰ লগত দেখি আছোঁ। তো এয়া আমাৰ গিফ্ট, চাই লওক। এইটোৰ ভিতৰত কিবা এটা আছে, নকওঁ কি আছে, আপোনালোকে গিফ্টটো খোলাৰ পিছত দেখা পাব। তো কেনে ৰিয়েকশ্যন দেই খুলি চোৱাৰ পিছত আপোনালোকক দেখি আছোঁ। মই বাৰ্থডে গাৰ্লকো দেখি আছোঁ, একবাৰ বলকচোন চাই আহোঁ তাৰ ইফালে কি হৈ আছে। এইটো থৈ যাম দক, গধূলিয়ে দিব লাগিব। তো বলক চাই আহোঁ তাৰ ফালে কি হৈ আছে। তো চাওক, এই ইয়াতে মোবাইল টিপি আছে, তাতে বহি আছে। আৰু বাৰ্থডে আয়োজন একো হয়ে নাই তাক লগি, মানে আচল পাৰ্টিটো গধূলিয়ে হ'ব, গতিকে তাক লগি আয়োজন একো হোৱা নাই। এই বাৰ্থডে গাৰ্লৰ ৰুমটোৱে মই দেখি আনো আপোনালোকক, মানে দাদাই এটা ছাৰপ্ৰাইজ দিছে বৌক বাৰ্থডে কাৰণে। তো ছাৰপ্ৰাইজটো চাই লওক, এইটো হৈছে বৌক দিয়া ছাৰপ্ৰাইজটো। চাওক আপোনালোকে ফটোখন কেনে লাগছে। কালি ৰাতি মানে এখন ফটো মাৰোঁতে ভৰিৰ বিষ, কঁকালৰ বিষ, গোটেই বিষ উঠি গৈছে, মানে কি ক'ম আৰু। তো এয়া বাৰ্থডে গাৰ্লৰ ৰুম সাজোৱাই হোৱা নাই, গধূলি সাজাব লাগিব। গধূলিক লগি ৰুম চুম সাজে পূৰা, এডালত পূৰা ফটো উঠিব লাগিব। তো এই আমাৰ চক বেলুন ফুকা পৰ্ব আৰম্ভ। ইফালে বাৰ্থডে গাৰ্লৰ হাজবেণ্ডে পূৰা বেলুন ফুকি আছে, মানে মোৰ দাদাই। আৰু এইটো হিয়ায়ো পূৰা বেলুন ফুকাইছে। আমাৰ কেইটামান বেলুন ফুকা হৈ গ'ল, মানে আৰু এই মাহ ফুকাব আছে। তো বাৰ্থডে প্ৰিপাৰেশ্যনৰ আধা আধি আমি কৰিলোঁৱে, বেলুন চেলুন ফুকাই ল'লোঁ আৰু অলপ ফুকি আছোঁ বেলুন, মানে এইকেইটা ফুকা হৈ গ'ল আৰু এইকেইটা আছে। তো বেলুন চেলুন ফুকা কেকটো মানে দাদাই লৈ লাক, আমি আৰু যাব নহ'ল কেক চেক আনবা, কেকটো দাদাই লৈ লাক। তো কেকটো দেখাম দিয়কচোন আপোনালোকক, মানে ওলোৱাৰ পিছত। তো এতিয়া আমি বেলুন চেলুন ফুকাই ল'লোঁ, বেলুন চেলুন গাই থোৱা আপোনালোকক দেখি আছোঁ, গোটেই প্ৰিপাৰেশ্যনখিনি দেখি আছোঁ আপোনালোকক। তাৰপিছত মানুহ আহিব, মানুহ মাতা গৈছে। তো চাই থাকক বাকীখিনি কি হয়। তো চাওক আমাৰ বাৰ্থডে গাৰ্ল বৌ মানে প্ৰিপাৰেশ্যন চাব আহিছে আৰু তেতিয়াৰ পৰা কাম কৰি অহা নাছিল ৰুমত, কি কৰিছোঁ কি কৰা নাই চাব অহা নাই। তাৰপিছত এতিয়া বেলুন লগা কাৰণে অলপ চাব আহিছে আৰু ভাল লগা হৈছে না ৰুমটো, না কি ক দে। আৰু পিছত দেখি আছোঁ আৰু ড্ৰেছ চেছ কৰাৰ পিছত আপোনালোকক দেখি আছোঁ ভালকৈ, একদম কেক চেক ওলাই। তো ৰেডি হৈ গ'লোঁ মই, এতিয়া যাওঁ মানে তাকে লাগি বলক গিফ্টটো দিওঁ। কি ৰিয়েকশ্যন দিয়ে, কেক কাটবা মোক ৰখি আছে, পূৰা খং উঠি আছে, মানে কেক কাটবা ৰখি আছে না, বলক কেক। তো চাওক চাইডৰ ফালে বাৰ্থডে প্ৰিপাৰেশ্যন, এইফালে বাৰ্থডে কাৰণে এনেকৈ বস্তু তাত লাগি আছে। এইয়া চবে পূৰা বাৰ্থডে প্ৰিপাৰেশ্যনত লাগি আছে। চাওক বাহিৰত দেখোন দেখি আনাচোন, বাহিৰৰ ফালে মানুহ দেখি আনা। কি কৰবা তো ফাইনেলি দেখি দিলোঁ কেক, এইটোৱে আমাৰ কেক আনি ল'লোঁ আমি। এই গাড়ীত থাকাত অলপ বেয়া হৈ গৈছে, একো কথা নাই দিয়ক, চলি যাব আৰু। এইফালে চাওক বাৰ্থডে গাৰ্ল, তো বাৰ্থডে গাৰ্লে পূৰা বিজি হৈ আছে, মানে মানুহক মাতাত, মানে আৰু গুৰুত্বই দিয়া নাই মোক। ইফালে
Happy birthday to you. Happy birthday to you. Happy birthday, dear Pallavi Bo. Happy birthday to you. তো এয়া চব মই গিফ্ট চিফ্ট লৈ ৰেডি বৌ মানে পাকঘৰত আছে এতিয়া মাতিম বৌ মাতি লৈ কিনে মানে গিফ্টটো আনবক্সিং কৰোঁ আপোনালোকক চব কি গিফ্ট দিছোঁ এক্সাইটেড নিশ্চয় হৈ আছে তো মাতোতে বৌক অ' বৌ বৌ অ' বৌ এইফালে আছোন আহি আছে ৰ'ব এই ইয়া মোবাইলটো তুমি ধৰাচোন মোবাইলটো ধৰা তুমি ধৰাচোন বৌ তো হ্যাপি বাৰ্থডে Thank you. আনবক্সিং কৰিছা গিফ্টটো কি আছে Yeah, but মোক মুঠতে লাজ নেদবা আৰু কি আছে আৰু লাজ নেদবা মৰমত দিয়া বস্তু দিয়ে নহওক আৰু সদায় নহয় মৰমত বিশ্বাসী শক্তিটো হয়েই আৰু বাবুৰো কষ্ট আছে না এইটোত কিন্তু মই অকল নহয় সিও মানে হেল্প কৰিছে আৰু হেণ্ডমেড নিজে হাতেদি বনাই দিছে নেকি সেনেকুৱাই আৰু Mau jendela যায় এটা Bila bilang Muni bicara aku juga baik কেনে লাগছি একদম একদম হেপি হ্যাপি বাৰ্থডে ভাল লাগছে থেংক ইউ কষ্ট কৰি কৰি একদিনৰ ভিতৰত আকৌ হৈছোঁ এক ৰাতিৰ ভিতৰত যি হৈছে আৰু Wah, sana Nah, kita masuk ke di sini. Masuk ke di sini. থেংক ইউ থেংক ইউ থেংক ইউ থেংক ইউ গিফ্টটো তোমাৰ কেনে লাগছে তুমি একবাৰ মোৰ দৰ্শকসকলক জনাই দিয়া আৰু একদম বহুত ভাল লাগছে বহুত 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 লিখি দিছে বাবুল হেপি বাৰ্থডে পল্লৱী বৌ ফ্ৰম মাতু এণ্ড বাবু মাতুটো আহতে আছে থেংক ইউ আৰু বাবুকো থেংক ইউ ধন্যবাদ বহুত বহুত ধন্যবাদ ৱেলকাম তো বাৰ্থডে শেষ হ'ল এতিয়া বাৰ্থডেৰ গিফ্টবিলাক চাওঁ ৰকচোন কোনে কি দিলাক মানে বেছি মানুহ মাতা জনাই আৰু ইমান এটা হেৰি কৰা নাই আৰু বহুত ডাঙৰকৈ কৰা নাই তথাপিতো মানে আৰু আমাৰ কাৰণে বহুত ভালেই হৈছে বহুত ডাঙৰেই হৈছে তো চাই লওক গিফ্টখিনি তো এখিনি আহিছে বৌক দিয়া গিফ্টখিনি তো এইযোৰ কাপোৰ এখন ৰুমাল এইটো মই দিয়া গিফ্ট আৰু ইফালে এইটো লিপষ্টিক এনেকৈ কোনোবাই কিবাকি দিছে আৰু এইটো কাপ চাগে আৰু এখন চাদৰ এইটো কিবা দিছে এইটোৰ ভিতৰত কিবা আছে নাজানো আৰু এইগিলা সৰু সুৰা বস্তু আৰু কিবা কিবি এইটো কলম আৰু এনেকৈ কিবা কিবি সৰু সুৰা বস্তু দিছে আৰু মানে বহুতে তো বৌৰ মাহঁতৰ ঘৰৰ পৰাও দিছে আৰু কিবা কিবি মানে তাহাৰো ঘৰৰ মানুহ মাতা গৈছিল না তো তাহাৰো কিবা কিবি দিছে আৰু মেখেলা চাদৰযোৰ তাহাৰ ঘৰৰ পৰাই দিছে তো এইখিনিয়ে আৰু বস্তু আপোনালোকক দেখালোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ভাল লাগছে যদি ভিডিঅ'টোত মই লাইক কৰি দিব কমেণ্ট কৰি দিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ তো এইখিনিতে আৰু মোৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ বহুতো ৰিয়েকশ্যনটো দেখাই পেলাক কিমান ভাল লাগছে মানে ফটোটো বেয়া হোৱা নাই আৰু ভালে লাগছে ফটোটো মই মানে আঁকাতে বেয়া কৰা নাই মই অলপ হেল্প কৰিছোঁ আৰু বাবুৱে আঁকছে মোৰ ভাইটি আঁকছি মানে আপোনালোকে জনাই দিয়ক কমেণ্টত ফটোটো কেনে লাগছে মানে আঁকাতে ভাল হৈছে না বেয়া হৈছে তো আজি এইখিনিতে সমাপ্ত কৰিলোঁ আৰু আগৰ ভিডিঅ'ত লগ পাম বুলি আশা ৰাখিছোঁ বাকী টাটা বাই বাই গুড নাইট